নমস্কাৰ গাইজ, আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই কিন্তু আপোনালোকে লাইক নকৰে, ভিডিঅ'বোৰ শ্বেয়াৰ নকৰে, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইবো নকৰে। গতিকে গাইজ আপোনালোকক ভিডিঅ'টো চাবৰ কাৰণে আমি অনুগ্ৰহ কৰিলোঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, স্কিপ কৰি নাচাব। সেইখিনি আমাৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ঘুৰি ঘৰত কোনোবা আছা না? যাবি অলপ মাত দিবি। কোনে বাচ্চা? আমি আহক। বাইদেউ নমস্কাৰ। আপুনিতো গম পাই চাগে মই এইবাৰ পঞ্চায়ত ইলেকশ্যন খেলিছোঁ, গতিকে আপুনি মোক এইবাৰ ভোটটো দি চাওক। তাৰপিছত চাওক আপোনালোক যি অভাৱ অভিযোগ আছে মই পূৰণ কৰিবলৈ চেষ্টা কৰিম। বাকী অহাকালি এখন মিটিং আছে, আপুনি তাত আহিব। ধন্যবাদ। হৰিমায়া ঘৰত আছা না? পুণ্যা বাপা। বাইদেউ নমস্কাৰ। মই এইবাৰ পঞ্চায়ত ইলেকশ্যন খেলিছোঁ, আপুনি নিশ্চয় গম পায়ে। গতিকে আপুনি মোক এইবাৰ ভোটটো দি চাওক। তাৰপিছত চাওক আপোনালোকৰ যি অভাৱ অভিযোগ আছে মই আপোনাক পূৰণ কৰিবলৈ চেষ্টা কৰিম। বাকী অহাকালি এখন মিটিং আছে, আপুনি তাত আহিব। পানীলাও ছবিত ভোটটো দিবি। দে দিব আৰু। নমস্কাৰ গাইজ, পোনপ্ৰথমে মোৰ নমস্কাৰটো গ্ৰহণ কৰিব। আৰু আজি মিটিং হ'ল লগ হোৱাৰ উদ্দেশ্যটো আপোনালোকে নিশ্চয় গমেই পাইছে। আগন্তুক নিৰ্বাচন সভাৰ যি আমাৰ পঞ্চায়ত নিৰ্বাচন সভা আছে, তাত মানে আমাৰ গাঁৱৰে অশোক ওৰফে পানীৰাম দাসক ভোট দি জয়যুক্ত কৰাৰ কথা আমি ভাবিছোঁ। আপোনালোকে যদি ভোট দি জয়যুক্ত কৰি দিয়ে, আপোনালোকৰ বহু ধৰণৰ সমস্যা সমাধান হৈ যাব। আৰু লগতে আপোনালোকৰ ধৰি লওক যেনে লেট্ৰিন কৰিবলৈ পায়খানা নাই, লেট্ৰিনটো বনাই দিব পায়খানা আপোনালোকক। আৰু ধৰি লওক এনেকুৱা বহুত ধৰণৰ কাম, আপোনালোক ঘৰ নাই ঘৰ দিব। আপোনালোকে ভোট দি জয়যুক্ত কৰি দিয়ক। মই বৰ বেছি কথা নকওঁ, কিন্তু আমাৰ অশোক ওৰফে পানীৰাম দাসক ক'বলৈ অনুৰোধ জনালোঁ। মই এইখিনিকে মোৰ বক্তব্য। ৰাইজ, আপোনালোকৰ উপৰোক্ত বক্তাই ক'লেই কথাখিনি কি উদ্দেশ্যেৰে আমি ইয়াত গোট খাইছোঁ। গতিকে ৰাইজ ইয়াৰ বিষয়ে বহলাই নক'লেও হ'ব। গতিকে ৰাইজ এইবাৰ আপোনালোকে মোক ভোটটো দি চাওক। তাৰপিছত চাওক আপোনালোকৰ যি অভাৱ অভিযোগ আছে মই পূৰণ কৰিবলৈ চেষ্টা কৰিম। কোনোবাই লেট্ৰিন পোৱা নাই, বৃদ্ধ পেঞ্চন পোৱা নাই, ঘৰ পোৱা নাই, আপোনালোক মই এই চব কৰাই দিম। চৰকাৰৰ পৰা অহা আত্মসহায়ক গোটৰ ঋণ দি আছে, এইবিলাকতো আপোনালোকে গমেই নাপায়। এইবিলাক আপোনালোকক চব কৰাই দিম, কেৱল আপোনালোকে মোক এইবাৰ ভোটটো দি চাওক। তাৰপিছত চাওক আপোনালোকৰ মই সকলোবিলাক কৰিবলৈ চেষ্টা কৰিম। গতিকে ৰাইজ মোক এইবাৰ আপোনালোকে ভোটটো দিয়ক। ধন্যবাদ। আপোনালোকতো ক'লে আমাৰ সদস্য ডাঙৰীয়াই, আৰু আপোনালোকৰ যদি কিবা অভাৱ আছে, কিবা যদি ক'ব লগা আছে আপোনালোকে ক'ব পাৰে। নমস্কাৰ। আপোনালোকে জানেই আগৰ পঞ্চায়তৰ মেম্বাৰজনে আমাক একোৱেই দিয়া নাই, সুবিধাও দিয়া নাই। পায়খানা দিম বুলি কৈছিল তেখেতে, ঘৰ দিম বুলি কৈছিল, আৰু আমাৰ এইখিনিৰ মহিলাখিনিক সূতা দিম বুলি কৈছিল। এতিয়াক লাগি একো দিয়া নাই। যদি আপোনালোকে আমাক এতিয়া চবখিনি বস্তু দিয়ে, আমি আপোনাক ভোটটো দিম বুলি আশা কৰিছোঁ। দাদা কওক, কোনো এইবাৰ যে আমাৰ যে সভাপতি পদত যে ভোট খেলিছে আপুনি কওক। তোৰ ৰিজাল্ট ল'ব নাজান নেকি? মই যাম, মই ৰৈ আছোঁ আপুনি ৰৈ থাকক। ঠিক আছে, মই ৰৈ আছোঁ, তুমি আহা। বেপা ভাবিছো ৰিজাল্ট দিয়া কথা আছিল, কি হ'ল? মই ফোন কৰোঁ। হেল্ল' বেপা, মোৰ ৰিজাল্ট ভালে দেই। তহঁতে ফটকা চটকা মাৰি থাক, মই যাইছো দেই। কি কিয় সঁচাই মই মিছাই কম নেকি? তহঁতে হৰিৰ মা ঘৰত আছে নে? বাবু মায়ে না নেকি? দেউতা? ঠিক আছে, তোমালোকে এটা ঘৰ পাবা হা। এইটো চাৰ্ভে কৰিব আহিছে, আমাৰ ছাৰ হয়। তেওঁ এটা ফটো মাৰিবা, তুমি থাকিবা, থাকা তোমাৰ হৈছে দিয়ক, ছয়টা মাৰিব দিয়ক।
মা আহিলে কৈ দিবা হা আমি চাৰ্ভে কৰিব আহিছিলোঁ বুলি ওচৰৰে চাৰ্ভে। অ বাইদেউ ঘৰত আছেনে? দাদা নাই নেকি আজি? আপোনাৰ ঘৰটো এইটোৱে তাৰমানে মই এইবাৰ যে জিকিছোঁ তাৰ বাবে ঘৰ আহিছে তাৰমানে চৰকাৰৰ পৰা। এইজন আমাৰ চাৰ্ভে কৰা ছাৰ হয়। এইবাৰ তাৰমানে ফটো আপোনাৰ ফটো কৰি লৈ যাব তাৰমানে ঘৰত হৈছে দিয়ক। ঠিক আছে আপুনি এটা চহী মাৰি দিয়ক। ঠিক আছে আমি আহিছোঁ হা আপুনি ঘৰটো অতি সোনকালে পাব। অ পাঞ্চলৰ মা ঘৰত আছেনে? অ দাদা নাই নেকি আজি? অ এইজন চাৰ্ভে কৰা ছাৰ হয় আমাৰ। আপোনাৰ ঘৰটো চাব আৰু ঘৰ আহিছে ছাৰ। ঘৰটো আপোনাৰ না? ফটো কৰি মাৰিম এটা ৰাখছো আপুনি হৈছে দিয়ক চহীটো মাৰিব দিয়ক। দাদা কাইলৈ কৈ দিব হা আমি আহিছোঁ বুলি। আপুনি ঘৰটো সোনকালে পাই যাব। ঠিক আছে আমি আহিছোঁ। বাইদেউ ঘৰত আছে? আপুনিতো গম পালে এইবাৰ চাৰ্ভে কৰি গৈছো আপুনি ঘৰটো পাবই তাৰমানে এইবাৰ। পাবিয়ে কথাই নাই। চিন্তা নকৰিব পাবই তাৰমানে। গতিকে আপুনি আৰু অলপমান দিলে ভাল আছিল। আপুনি পাবই চিন্তা নকৰিব। পাবিয়ে একদম কথাই নাই পাবি। অক্টোবৰ 19 তাৰিখৰ পৰা মে 20 তাৰিখৰ পাব আৰু আপুনি প্ৰথমতে দিব 1,000 টকা। তাৰপিছত বাকী যাই থাকিব আৰু 20,000 টকা 50,000 টকা সেনেকৈ বাঢ়ি যাই থাকিব। গতিকে আপুনি ঘৰটো দেখুৱাব লাগিব আৰু চাৰ্ভে কৰিব আহিব। তাৰপিছত আপুনি ঘৰটো দেখুৱাব লাগিব তাৰমানে পইচা দিব লাগিব। অলপ নহয় পুৰা 5,000 কি 5,000 টকাতে ঘৰ হয় ঐ? হা কিমান কবি নহ'লে ঘৰটো মোক দিছি নে নাই মই সেইটোও নাজানো। গতিকে তই 5,000 বেছি কবি অলপ। কিমান 10,000 কম 10,000 কম। অ বাইদেউ ঘৰত আছেনে? ঐ তাকে আছো। কেতিয়াবা আমি চাৰ্ভে শুনক মই কৈ আছোঁ কেতিয়াবা মই চাৰ্ভে কৰি গৈছিলোঁৱে ঘৰটো আহিছে আপোনাৰ। পইচা অলপ দিবা লাগিব। 10,000 মান দিলে হ'ব দেই। পাবি নহয় ঘৰটো পালি অলপ দিছোঁ অলপ অলপ দিলে হ'ব দেই। এতিয়া অলপ দি আমিও ওপৰত দিবা লাগে। না পাৰিম আৰু পাৰিম মই। এতিয়া মোৰ হাতত এইখিনি আছে লওক। কিমান দিছা? কিমান আছে চাওকচোন চাওক গণি চাওক। 2,000 টকা দিছে আপুনি। 2,000 দিছোঁ। হয় বাকী আৰু অলপ দিন লাগিব এইখিনি তোমাৰ পিছত মানে পইচাটো। হ'ব দিয়ক। হয় আৰু আজি দাদাৰেও ঘৰত নাই আইটি কৈ পেলাই দিম দিয়ক যিখিনি লাগে। আৰু বৃদ্ধ পেঞ্চন আহি আছে। বৃদ্ধ পেঞ্চনটো আপোনাক মই দি দিম। কিবা কৰি দি দিম আৰু এই আপোনাৰ আগত যে আহিছে পইচা মই দি দিম। সেইটো চেষ্টা কৰি চাব সোনকালে দিয়াৰ কাৰণে। ঐ বানিৰা দাদা 6 মাহ দি কি হ'ল? ঘৰ নাই, লেট্ৰিন নাই, পেঞ্চন নাই। দাদা সেইদিনা আপুনি চাৰ্ভে কৰি গেলো। চাৰ্ভে কৰি মানে পইচা দি লৈ আহিলি 6 মাহ দি কি কৰি আছা? আপুনি চিন্তা নকৰিবই ঘৰটো আপোনাক দিমেই মই। চিন্তা কৰিব নোৱাৰা সোনকালে কৰবি। বৃদ্ধ পেঞ্চন চব দি আপুনি চিন্তা নকৰিবই। পইচা মাৰ খাই বহি আছা। আপুনি চিন্তা নকৰিব দিম আপোনাক। চিন্তা নহয় চাই আছো। দিম। অলপ চাদা দিবচোন। চাদা মাছটো দে ৰকলে মাছটো মোৰো আছে। অলপ বেছিকে বেছিকে মাৰ বস্তু ইমান খাই নেকি? এতিয়া পানী দামীটো খবৰটো নিদিলাই। পইচা মাৰ খাই সি ঘৰত বহিয়ে আছে। মোৰো বহুত পইচা খালা। আমাৰো নিছি 5 মান নিছি আমাৰ। 5 নিছি এতিয়া কি কৰা যায়? কি কৰা মানে কি কৰিলে গাড়ীখন ৰাখিলে ভাল হ'ব। গাড়ীখন ৰাখিলে ভাল হ'ব না নহ'ব? হ'ব গাড়ীখন বেচিলে আহি যাব না আমাৰ পইচাটো। এতিয়া মানুহটোতো আহি পোৱা নাই আজি আহে না নাহে? জুচুৱেলাক চাই আছো তালে ঘূৰি পেলাই ক'ৰবাত পাওঁৱে।
নহয় দিম নহয় কি দিম নহয় তুমি আজি কি কৰি আছা দিম বুলি আছো দিম মই কি দিম বুলি কথা লেটিন ক'ত বাছা মাৰা কৰি আছা অ দাদি মালা ধৈৰ্য আছো ধৈৰ্য কিমান ধৈৰ্য ধৰিছা নাই ধৈৰ্য ধৰবা নাই কাই খালো গাড়ী নকৰিবি চোন নকৰিবি গাড়ী ল হামাহা নকৰিবি গাড়ীখন নিন গাড়ী নিকলা কো এতিয়া মই গাড়ীখন জব্দ কৰলা নহয় এতিয়া গাড়ীখনো লৈ বেনাৰত আছো হয়তো চাইকেলখনো লৈ বেনাৰত আছো এতিয়া কি কৰিম মই কি কৰা যায় হেল্ল' অ পানীৰাম কবিৰত যাব লগা আছিল নহয় অঁ মোৰ সমস্যা হৈছে ৰ'ব দাদা অ কি সমস্যা হৈছে এই আপুনিতো গমেই পায় আমি দহজনে যে গাঁৱৰ মানুহৰ পৰা পইচা লৈছিলোঁ ঘৰ দিম বুলি কৈ এই সেইকেইজন ব্যক্তিয়ে মোৰ আজি গাড়ীখন জব্দ কৰিছে অ ঠিক আছে তুমি চিন্তা কৰিব নালাগে গাড়ীখন মই মোকলাই দিম দিয়ক আপুনি মোৰ ওচৰত আহিব ঠিক তেনেহ'লে অ ঠিক আছে মই যাই আছোঁ দিয়ক হয় হয় ধন্যবাদ অ কি হৈছে মোক কথা কথাটো পইচা খাইছে যে পইচা আজি ঘৰ মই দিম দিবি অ মই ঘৰত দিম যি লাগে মই দিম মই যেনেকৈ কৰিলোঁ আৰু আন কোনো যাতে কৰিব নোৱাৰে তাৰ কাৰণে আপোনালোক সজাগ হওক নহ'লে আমাৰ দৰে সদস্য আৰু সভাপতি আপোনালোক ঠগি আহিব আৰু ঠগি আহিছে গতিকে ৰাইজ আপোনালোক সজাগ হওক